হে বৈষ্ণৱবৃন্দ, মই জয় জয়তে আপোনালোকক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমাৰ পুৰাণগুৰি এই স্থানত এইটো তৃতীয় বছৰ বৃহত্তৰ বুঢ়াবমন গাঁৱৰ পুৰাণগুৰি যুৱকসকলে আজি 3 বছৰ ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলাকৃষ্টি প্ৰদৰ্শন কৰি আহিছে। এইটো কাৰণে আমাৰ সেই যুৱকসকল নিশ্চয় প্ৰশংসা পাত্ৰ। তেওঁলোকে এটা আধ্যাত্মিক চিন্তা চৰ্চা ইয়াত উপস্থাপন কৰিছে। আজি পুৱা ভাগত বৰসভা হৈছে আৰু এতিয়া ভাওনা। বৰসভাত যি নেদেখা আমি হেৰাই যোৱা কেইবাটাও কৃষ্টি আজি প্ৰদৰ্শন হৈছে। হীৰা নাম আজি প্ৰদৰ্শন হৈছে, গায়ন বায়নৰ প্ৰদৰ্শন হৈছে, দিহা নামৰ প্ৰদৰ্শন হৈছে। গতিকে এই সুন্দৰ প্ৰচেষ্টাৰ কাৰণে, এই বিনম্ৰ প্ৰচেষ্টাৰ কাৰণে মই যুৱকবৃন্দৰ ভূয়সী প্ৰশংসা কৰিছোঁ আৰু তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি মই কামনা কৰিছোঁ। আৰু ভৱিষ্যতে আৰু অধিক এনেধৰণৰ কাৰ্য ব্যৱস্থাৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব মই আশা কৰিছোঁ। সেই সুধিপিনে মই বেছি সময় নলওঁ। মই কেইটামান মোটামুটি কথা কওঁ। মই আপোনাসকলে জানে যে আমাৰ ভাওনাৰ আগত গায়ন বায়ন হয়। এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইটো বিস্ময়কৰ সৃষ্টি। ভাওনাটো বিস্ময়কৰ সৃষ্টি, পৃথিৱীত ক'ত নাই। আছে ভাওনা, দাক্ষিণাত্যত ভাওনা আছে, কিন্তু তাত সূত্ৰধাৰ নাই। তাত ভাওনা আছে, তাত ৰূপৰংগ নাই। গতিকে এটা নিৰ্দিষ্ট পৰিক্ৰমাৰে, এটা নিৰ্দিষ্ট কাৰ্যসূচীৰে এই ভাওনা উদযাপিত হয়। আমি যেনেকৈ প্ৰসংগীয়া নামত আমাৰ কিছুমান নিয়ম আছে যে আমি তাত গুৰু বন্দনা কৰিব লাগিব, আমি এটা বৰগীত গাব লাগিব, ঘোষা গাব লাগিব, এইখিনি যিখিনি কথা আছে, কীৰ্তন গাব লাগিব, গুৰু বন্দনা কৰিব লাগিব, এইখিনি যিখিনি কথা আছে, এই ভাওনাটো একেখিনি কথাই আছে। সেইকাৰণে আধ্যাত্মিক দিশত ভাওনা এভাগ নাম যিমান জয়া, ভাওনাও সিমানেই জয়া। ভাওনাত আমাৰ এতিয়া গায়ন আদি কম সময়তে হৈছে, কিন্তু আমাৰ পৰম্পৰা কি আছিল? গায়নত বহা চাহনি আছিল, উঠা চাহনি আছিল, বৰ ধেমালি আছিল, ন ধেমালি আছিল, সূত্ৰ ধেমালি আছিল, ঘোষা ধেমালি আছিল। সেইবিলাক আছিল, কিয় আছিল মই সেই কথাটো কওঁ। এই নিতুন যিটো এটা নিতুনভাৱে পৰিকল্পনা কৰি যিটো এটা অতি মজবুত আধ্যাত্মিক চিন্তাৰ মহাপুৰুষজনে দি থৈ গৈছে, আমি তাক ৰক্ষা কৰিব লাগিব। আমি গায়ন গায়নৰ পাছতে শ্লোক আহিল, গীত ৰাগ পোহাই এক তাল আহিল, আপিছ আহিল, অৰ্থমা আহিল, সিন্ধুৰাৰ আগত কৃষ্ণৰ প্ৰৱেশ হ'ল, পৰিতালত ৰজাৰ প্ৰৱেশ হ'ল, গীত ৰাগ পোহাই কৰলালত আমাৰ ভাওনা সামৰণি হ'ল। এইটো এটা ক্ৰম। এই ক্ৰমটো আমি ৰক্ষা কৰিব লাগিব। যদি আমি ৰক্ষা নকৰোঁ, তেতিয়াহ'লে কিন্তু ই সমাদৃত নহ'ব, বিশ্ব সমাদৃত নহ'ব। গতিকে এই কথাখিনি আমি নিশ্চয় চাব লাগিব। গতিকে এইটো মই অনুভৱ কৰিছোঁ। আৰু এটা কথা, কেতিয়াবা মানুহে কয় ইমান দীঘলীয়া গায়নৰ কি প্ৰয়োজন আছে। মই এটা উদাহৰণে মই মোৰ কথাটো সামৰিব খুজিছোঁ যে যিহেতু আজি ইয়াত কোনে প্ৰৱেশ কৰিব, ইয়াত কোন আহিব? আমাৰ আৰাধ্য দেৱতা ভগৱান কৃষ্ণৰ ইয়াত প্ৰৱেশ হ'ব। যেতিয়া কৃষ্ণৰ প্ৰৱেশ হ'ব, তেতিয়া আমাৰ কৰণীয় কাম কি হ'ব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি আহে, আমি কি কৰোঁ? গেট দিওঁ ডাঙৰকে। আমি বিভিন্ন গীত মাতেৰে আমি আদৰি আনো, ঢোল গায়নে আদৰি আনো। আৰু মটৰ চাইকেল যায় আজিকালি, বহুত গাড়ী আগত আহে আৰু জয়ধ্বনি কৰি আহে। যিহেতু কৃষ্ণৰ ইয়াত প্ৰৱেশ হ'ব, গতিকে ইয়াত বৰ ধেমালি হ'ব, ইয়াত ন ধেমালি হ'ব।
ভকতে নৰ ধেমালি কৰিব, বৈষ্ণৱে নৰ ধেমালি কৰিব, ঘোষা ধেমালি কৰিব, গতিকে সূত্ৰ ধেমালি কৰিবই। মানে আমাৰ যিহেতু আৰাধ্য দেৱতাজন আহিব, আমি এই আবিয়া ধৰিছো, তেওঁ আহিব, ভগৱান আহিব। গতিকে এই প্ৰস্তুতি যিটো, এই প্ৰস্তুতিটো আমি নাইকিয়া কৰিলে আমাৰ ভাওনাৰ সুস্থ নাইকিয়া হ'ব। ইয়াক আমি যিমান পাৰোঁ আমি সুৰক্ষিত কৰা উচিত হ'ব। গতিকে মই আৰু বেছি নকওঁ, এইখিনি মই কথাই কৈছোঁ। আজি জজাতিৰ কথা আহিব, জজাতিৰ কথা আপোনালোকে যিসকলে জানে যে যিমানবিলাক কৃষ্ণ ভক্ত আছে তাৰ ভিতৰত জজাতিৰ স্থান বহুত ওপৰত। সেই জজাতি কেনেকৈ কি গতি হ'ল, কেনেকৈ শ্ৰুত হ'ল, তেওঁৰ ৰথভস্ত কেনেকৈ হ'ল, সেই কথা আপোনালোকে দেখিবলৈ পাব। আমি আজি ইয়াৰ পৰা লৈ যাব লাগিব যে আমি যিটো কৃষ্ণ ভক্তি, কৃষ্ণৰ যিটো দুষ্ট দমন, শান্ত পালন, আমি সেই আৰ্হি তাৰ পৰা আমি ল'বলগীয়া কথাখিনি হ'ব যে আমি সন্ত হিচাপে জীয়াই থাকিব লাগিব, ভগৱানৰ চিন্তাৰে আমি জীয়াই থাকিব লাগিব। এই আমি যদি এটা কাম কৰোঁ, আমি যদি ভগৱানৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ গোটেই পৰিয়ালটো চলাওঁ, তেতিয়া সংসাৰখন সত্য যুগলৈ ৰূপান্তৰ হ'ব। আমি পৰিয়ালটো যদি কৃষ্ণ ভক্তিৰে পৰিচালিত কৰোঁ, তেতিয়া আমাৰ এই সমাজখন সত্যলৈ ৰূপান্তৰিত হ'ব। আমি যদি কৃষ্ণক অৰ্পণ কৰি সকলো গ্ৰহণ কৰোঁ, কৃষ্ণৰ নামত যদি সকলো কাম কৰোঁ আৰু কৃষ্ণৰ নামত যদি আমি সকলো সংকল্প লওঁ, তেতিয়াহ'লে ইয়াত বেয়া কৰিবলৈ একো নাথাকিব। আমি কাকো ক'ব নালাগিব যে তই এইটো বেয়া কাম নকৰিবি। যদি আমি কৃষ্ণক অৰ্পণ কৰিব পাৰোঁ, সেই প্ৰচেষ্টাকে মহাপুৰুষগৰাকীয়ে আমাক দি থৈ গৈছে। গতিকে আজি কৃষ্ণই ইয়াত তেখেতৰ লীলা প্ৰদৰ্শন কৰিব। সেই কৃষ্ণ ভক্তিত আপোনালোকৰ একোগৰাকী বৈষ্ণৱ মই অনুভৱ কৰিছোঁ, আত্মাটো পৰমাত্মাৰ এটা অংশ। গতিকে ভগৱানৰ পৰা এজন মানুহ দূৰত নহয়, এটা জীৱ আত্মা দূৰত নহয়। ভগৱান আৰু আত্মা একেলগৰ। ভগৱান পৰমাত্মা আৰু জীৱ হ'ল আত্মা। গতিকে পৰমাত্মাৰ পৰাই আত্মা আহে, গতিকে ইয়াৰ পাৰ্থক্য নাই। গতিকে সামান্য এটাই কথা যে কৃষ্ণক আমি নিবেদন কৰিব পাৰিলে আমাৰ সংসাৰ সুখৰ হ'ব আৰু সুন্দৰ হ'ব। আপোনালোকে জজাতিৰ আজি এই কাহিনী চাব। গতিকে সৰু ৰজা কেনেকৈ হৈছে এইটো মন দেখিব। এইখিনি কথাৰেই মই ভাবিছোঁ যে আমি মই পুনৰবাৰ এই আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমাৰ যুৱকসকলক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দোহাৰসকল আহিছিলে, তেখেতসকলকো মই প্ৰণাম জনাইছোঁ। আমাৰ যিসকল ভাৱৰীয়া আমি নিমন্ত্ৰণ কৰি আনিছোঁ, সেই ভাৱৰীয়া দলটোকো মই ইয়াৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেওঁলোকৰ প্ৰদৰ্শন সুন্দৰ হওক, তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি সাধন হওক, তেওঁলোকে কলা কৃষ্টিৰ উৎকৰ্ষ সাধন কৰক, সেইটো মই আশা কৰিছোঁ। আৰু আপোনালোকৰো ইয়াত সমবেত হৈছে। এইটোৱে অলংকাৰ আপোনালোকে, এই সভাখনৰ অলংকাৰ আপোনালোক। গতিকে পুনৰবাৰ আপোনালোক নহ'লে আমাৰ অনুষ্ঠানেই নহ'ব, সভাই নহ'ব। গতিকে আপোনালোকে আহি আমাক যি উৎসাহিত কৰিছে তাৰ কাৰণে পুনৰবাৰ ভগৱন্তৰ চৰণত মই আপোনালোকৰ সৰ্বতোপ্ৰকাৰ মংগল কামনা কৰিছোঁ। স্বৰ্গে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। মই উপনিষদৰ এই কল্যাণকামী দায়িত্বৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আজিৰ এই ভাওনা ভাগ উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ।